আগফালে চকুৰ আগত জমৰ বাহন কেইটা দেখিলে আমাৰ একদম বুকু কপি গৈছে। যিহেতু আমাৰ পৰা মাত্ৰ 20 খোজমান আগতহে আছে, আমি বোলো তাৰ পৰা 9-11 হোৱাৰে মেইন কথা। মই বোলো পিকনিক যাই ভাৰ মে জান পেহেলে বচাও। আমাৰ মানে কথাটো এনেকুৱা, আমি সকলোৱে মিলি পিকনিক খাবলৈ গৈছিলো। ঘৰৰ ওচৰৰ পৰা বৰ বেছি দূৰ নহয়। আমি আগতেও আহিছো, কিন্তু ইয়াত এনেকুৱা জংঘলী মানে মহ বা হাতী-চাতি দেখা নাই, কিন্তু আজি দেখি গলো। একদম জমৰ দূৰকেইটা অহা নিচিনা লাগিছে। মই পিছে চাৰিওফালে চকু মাৰি আছো, কোনটো সময়ত কেতিয়া আহি যায় ঠিকে নাই। মই বোলো কথা ডিমতে ফকাচ কৰো। দেখিলৈ কিন্তু আমাৰ বেয়া ফাটিছিলে, বেয়া দৌৰি আহিলো। কিন্তু আমি অকণ টাইম ডিমটো খাই আছিলো, এনেতে চাওকচোন আকৌ এইকেইটা উঠি আহিলে ওপৰলে। আজি হ'লে বনৰীয়া মহকেইটা পচন্দ আমাক বেছিকে হ'ল নেকি। বায়বতী আমাৰ পিছফালে আহি আছে। মই বোলো এতিয়া পলোৱাই মেইন কথা, আৰু নহলে আমাৰ আজি হাৰ্ডি বুদ্ধি কেইটা একোৱে নাথাকিব। মই বোলো ভালে কৰিলো, চবফালে চকু দি আছিলো যে এতিয়া অলপ দূৰ আহিলে আমি সকলোৱে মেগীটো খাই লওঁ। মানে উপায় নাই আৰু, তেনেকে খাইছো। কেতিয়া পেটলে গ'ল মেগী, কেতিয়া খালো পিকনিক, মই নিজেই গম নাপালো। এইফালে চাব পাৰে মহৰ গু পৰি আছে, লগতে এইফালে হাতী গু পৰিছে। মানে গম পাইছে আৰু এইটো পুৰা বনৰীয়া এলেকা। আমি যোৱা নিচিনাকে বেলেগ মানুহ ইয়ালৈ আহিয়ে থাকে। ইয়াৰ চাবই পাৰে ভাইটি দুটা লগ পালো। এয়া বনৰীয়া হয়নে? ভণ্টিহঁতৰ মুখৰ হাঁহি দেখি গম পাইছে কেনেকুৱা জেগাৰ পৰা আমি আহিছো আজি, আমিহে গম পাইছো অকল। তেওঁলোকে চাই আছে যদি ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।